মানে তামাম হ'ব আজি কেনেকা হেভি হ'ব পুৰা হেভি হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু লাইক শ্বেয়াৰ কৰি দিব আজি ফালি যাব সকলো অসমবাসী ৰাইজলৈ মোৰ জিকে ইউটিউব চেনেলৰ পৰা বিহুৰ ওলগ জনালোঁ আৰু লগতে আজি আমি বিহু হুঁচৰি গাবলৈ ওলাইছোঁ আমাৰ লগত নাচনী ঢুলীয়া চব আছে এইবিলাক চাওক ফটো মাৰি আছে বাগানৰ ওচৰত যিহেতু আমি এতিয়া ফটো মাৰি কিবা বিহু হুঁচৰি গাবলৈ গৈ আছোঁ আৰু কেইজনমান ওলোৱা নাই নাচনী দেখুৱাম কেইজনমান ওলাই আছে নাচনী এইবিলাকে দেখুৱাম মাজতে এইবিলাক চাওক কিবা কি কৰি আছে এইবিলাক ফটো মাৰি আছে যিয়ে কি হয় ধুতি নাই বুলি মোক কমপ্লেইন কৰিছে যিহেতু মোৰ ধুতি পিন্ধা নাই পাছতো চেল্ফি লৈ আছে আমাৰ ইয়াৰ লগত আমাৰ বাইদেউ আছে মনিকা বাইদেউ 2 বছৰ যে আমি যে বিহু পতা নাছিলোঁ কৰোণা ভাইৰাছৰ কাৰণে এতিয়া আমাক মানে এতিয়া কেনেকৈ লাগিছে বহুত ভাল লাগিছে এনে বিহু এপাকি গাই দিব নেকি যোজনা গাই দিয়া বহুত ধুনীয়া হৈছে আৰু আপোনালোকে বিহু আপোনালোকক মই এতিয়া আমাৰ ঢুলীয়া দেখুৱাম এইবিলাক ঢুলীয়া ফটো মাৰি আছে ঢুলীয়া নাচনী ফটো মাৰি আছে ধুনীয়াকৈ কি নাম তোমাৰ দিগন্ত ৰায় বিহু গাব জানা নাই বিহু গাই দিয়া মজা ধুনীয়া গাইছে ধুনীয়া পাৰিছে বিহু গাবলৈ পাৰিছে যিহেতু এইবোলে নাচনী হয় ওলালে ৰেডি হৈ আছে কি নাম তোমাৰ ৰশ্মি কি বিহু পৰা নাচিবা ন এতিয়া আমি হুঁচৰি গাবলৈ গৈ আছোঁ যিহেতু আপোনালোকক হুঁচৰি দেখুৱাম আপোনালোকে চাব এতিয়া মই যিহেতু ধুতি পিন্ধা নাই সেইটো কাৰণে মোক কৈছে ধুতি পিন্ধিবলৈ কৈ আছে কিন্তু মই ধুতি আনিছোঁ নহ'লেও মানে অলপ পিন্ধিম পাছত পিন্ধিব পাৰোঁ পিন্ধিব লাগিব পাছত যিহেতু ৰাতি হৈ গ'ল হুঁচৰি গাই আছোঁ এতিয়াও মানে শেষ হোৱা নাই এতিয়া জাষ্ট কেকেলা আহি পাইছে মানে এতিয়া ইয়াত দেৰি হ'ল বিহু কেনেকৈ লাগিছে ভাল লাগিছে মানে ছেকেণ্ড পাৰ্ট বুলি ক'লেও হয়
কিন্তু ভাল লাগিছে দেই আজি বহুত ভাল লাগিছে মানুহ সৰহকৈ ওলাইছে বিহু কেইটা মানে আজি মাইকমটো আজি ৰাতিপুৱাবও পাৰে ন মানে ৰাতিপুৱাই দিব যিহেতু ইয়াত হুঁচৰি চলিয়ে আছে আপোনালোকক দেখাই আছোঁ আৰু এয়া চাওক ঘুমাই গৈছে ভিতৰলৈ আন্ধাৰত দেখি পোৱা নাই যিহেতু আন্ধাৰত যিহেতু মানে চানান দিব পাৰে নাই এতিয়া শুৰু হৈ গ'ল হুঁচৰি গাই আছে এতিয়া চাওক বাইদেউ এইবিলাক হুঁচৰি গাই আছে ঢুলীয়া ঢোল বজাই আছে সেইটো এজন ঢুলীয়া সেইটো এটা ঢুলীয়া সেইটো আমাৰ নাচনী বাইদেউ একেটা নাচনী মাজত বহি আছে যিহেতু মানে কি গৃহস্থক মানে আশীৰ্বাদ দিবলৈ বহি আছে সেইটো আমাৰ বাইদেউ সেইটো এটা আমাৰ নাচনী বাইদেউ সেইটো নাচনী বাইদেউ বহি আছে সেইটো আমাৰ পোৱালিকেইটা এইবিলাক বহি আছে বা তামাম ফালি দিছে কিন্তু এবাৰ বিহু ফালি দিছে বহুত ৰাতি হৈ গ'ল বহুত হুঁচৰি গালোঁ আৰু মানে ভাগৰি গ'লোঁ ৰাতিপুৱাই পোৱা অৱস্থা কিন্তু এতিয়া ভিডিঅ'টো যিকোনো সামৰিব লাগিব আৰু ঘৰ যাব লাগিব টোপনিও লাগিছে এইবিলাক ৰাতি পোৱা অৱস্থা আৰু মানে ৰাতি পোৱাবই আৰু সেইটো কাৰণে আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু ধন্যবাদ আৰু ভিডিঅ'টো সকলোৱে ভালকৈ চাব ভাল লাগিলে কমেণ্ট কৰিব জয় অসম।